আহিছে না মাথা ঠিক আহিছে আহিছে বিৰাট গৰম দেই ইয়াত কাট খাই গৈছে নমস্কাৰ অঁ নমস্কাৰ মই গান উঠাই আজি মানে আপোনালোকৰ মাজত এটি বিগ ব্ৰেকিং নিউজ আনিবলৈ বিচাৰিছোঁ আপোনালোকে মন কৰক আজি এই ব্ৰহ্মপুত্ৰৰ কাষত আপোনালোকৰ কাষত যি এটা ডাঙৰ বস্তু উদ্ধাৰ হৈছে আপোনালোকে মন কৰক এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজত দেখা পাইছোঁ কেমেৰা পাৰ্চনক মই সমগ্ৰ দৃশ্য দেখাবলৈ লৈছোঁ এয়া এইটো হেল্ল' বিগ ব্ৰেকিং নিউজ আমি এটা উজ্বলা বটল উদ্ধাৰ কৰিছোঁ এই ব্ৰহ্মপুত্ৰৰ কাষত এই কেমেৰামেনে সমগ্ৰ বটলটো উদ্ধাৰ কৰিবলৈ কেমেৰা পাৰ্চনক দেখাবলৈ কাৰণে অনুৰোধ জনাইছোঁ এইটো মন কৰক এইটো 1500 টকা দামৰ এটা উজ্বলা বটল উদ্ধাৰ হৈছে এই ব্ৰহ্মপুত্ৰৰ কাষত আপোনালোকে মন কৰক সমগ্ৰ তথ্য খন্তেক পিছতে লাভ কৰিব আপোনালোকে সকলোৱে গম পাব এই বটলটো উদ্ধাৰ বাবে গোটেই সমগ্ৰ পৃথিৱীখনলৈ সৃষ্টি হৈছে আপোনালোকে এই ওচৰ আমাৰ এজন ওচৰৰ স্থানীয় ব্যক্তিৰ ওচৰত আমি যাব বিচাৰিছোঁ নমস্কাৰ দাদা কি হৈছে নমস্কাৰ এই তাকে মই কালি এদিকে গা ধুব আহোঁতে সেইখিনিতে পেণ্টটো খুলি থৈ আহিছোঁ যেতিয়া চাবোন নহয় গা ধুবলৈ লৈছোঁ কেমেৰাত আহিছেতো কেমেৰাটো আহিছোঁ না আহিছোঁ ধেৰ ওলাইছে না এপিকে ওলাইছে তাকে এইটো মই কিয় দেখা পালোঁ পোৱাৰ লগে লগে আমাৰ সাংবাদিক ছাৰক যেতিয়া মই ফোন মাৰিছোঁ দেই ফোন মাৰাৰ লগে লগে যিখন হৈছে একদম মানুহখনে একদম পূৰা ভিৰ জমা হৈ গৈছে ভিৰ লাগিছে ভিৰ লগাৰ লগে লগে মই চিন্তা কৰিছোঁ যেতিয়া উজ্বলা আঁচনি এই আঁচনিৰ অধীনত এই 15 টকীয়া উজ্বলাটো আমি পাইছোঁ লগে লগে আমি যোগাযোগ কৰিছোঁ সাংবাদিক ছাৰে যিখন কৈছে আৰু কৈছে যে কি এইটো আঁচনি আপোনালোকে একদম নেহেৰুৱাব এইটো পাব আপোনালোকে উজ্বলা আঁচনিটো আপোনাৰ এই সন্দৰ্ভত আপোনালোকৰ 15 কোটি টকীয়া আঁচনি আপুনি কাৰ বুলি ভাবিছে আপুনি জনাব পাৰিব নেকি তাকে মইতো জনামতে এতিয়া আমাৰ ইয়াত পেটে কায় বুলিয়ে গম পাইছোঁ হয় নেকি হয় পেটে কায় বুলি গম পাইছোঁ নমস্কাৰ এই বস্তুটো সমগ্ৰ সেই বস্তুটো হৈছে এই পেটে মৰা বুলি আমি গম পাইছোঁ এই কালি বোলে ইয়াত গা ধুই থকা অৱস্থাত এইটো হেৰাইছিলে গোটেই সমগ্ৰ অঞ্চল জুৰি মানে চাঞ্চল্যৰ সৃষ্টি হৈছিলে এইটো আজি কমেও 2 বছৰ ধৰি বিচাৰি পোৱা নাছিলে এই বস্তুটো এই 15 টকীয়া বস্তুৰ বাবে আজি এই সমগ্ৰ অসমত এতিয়া খলকনি সৃষ্টি হৈছে কাইলৈ ইয়াত অসমৰ মুখ্যমন্ত্ৰী মহাশয় ইয়াত উপস্থিত হ'ম বুলি কৈছে হয়তো আজি আহিব পাৰে দেই ভাৰতৰ প্ৰধানমন্ত্ৰী আহিম বুলি কৈছে ওচৰ এজনে কৈছে নমস্কাৰ আজি ইমানে আছিলে